Prenify Krehini Arni Dipuman Ja Kacheleng 5 miles atawar Ari Pathu Aklam along APHLC Asong Pen Mas joining Amai Kedengpon. Bangso Hut Ke Ongdung BJP Congress Lapen ASDC Aratatu Methang Asong COC APHLC Asong along Chingbe Dun. Bangso Mai along Aluhiaman Pen Sipsagar Constituency MLA Akhil Gogoi Chitong Dunsi Karbianglong Autonomous Council ke Japon CM ke claim ke dam ke chokche lapen ke chopang lim asai ke claim aputhak rada thengno jai teka Lanchot Kalisi Karbianglong along ke Hemtuni Sivet Atumsi Kachingthur asai ke claim long chot ajok Anutka Prek Arat Atumke ke claim jiawar sai long dun de det lo pusi MLA Gogoi Pen Ningjiteka হৈছে হেতু হল গোটেই সম্পদবিলাক এটা পৰিয়ালৰ নামত কনচেন্ট্ৰেট হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিলে মানুহক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰিবৰ কাৰণে জনতাৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰিবৰ কাৰণে কিন্তু এতিয়া যিখন বিজেপি দলৰ কাউন্সিল চলি আছে এই বিজেপি দলৰ কাউন্সিলখনত কেৱল আৰু কেৱল এটা পৰিয়াল তুলিৰাম ৰংহাঙৰ পৰিয়ালৰ হাততে কেৱল ক্ষমতা কণ্ডিভূত হৈছে আনকি ইএম বিলাকৰ হাততো এতিয়া ক্ষমতা নাই ইএম বিলাকেও এতিয়া আপোনাৰ কোনো কাম কৰিব নোৱাৰে তেওঁলোকৰ হাতত ফাইনেন্সিয়েল কোনো ধৰণৰ চেংচনৰ তেওঁলোকৰ অধিকাৰ নাইকিয়া হৈছে গতিকে মই ভাবোঁ যে স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰাৰ বিশেষভাৱে ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদ এখন গঠন কৰাৰ যি লক্ষ্য সেই লক্ষ্যৰ পৰা কাৰ্বি কাউন্সিলখন এতিয়া আঁতৰি গৈছে Non Kibang Jilang Arnipen Karbianglong Arat Akar I Hemprekang Thim Mate Indian Constitution along Ketok Article 244A Alam Thi Setami Assembly along Lam Thi Peklang Dunji Lapen Kaikaya Por Setami APHLC Asong along Kiklem Asaito Anta Jerapcheto Dunji Pulam Thi Jai Tekang Si Aning Pathe Tekang আৰু আঁতৰি গৈ ৰাইজৰ দলেহে কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল বুলি তেওঁলোকে অপপ্ৰচাৰ কৰে মই ভাবোঁ মই গম পোৱা মতে অসম জাতীয় পৰিষদৰ ক্ষেত্ৰতো একেটা ঘটনা ঘটিছে তেওঁলোকৰ লগতো ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলাৰ কথা আছিলে কংগ্ৰেছে তাৰপিছত পাল্টা মাৰি দিলে গতিকে 2000 যাতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ কাৰণে কংগ্ৰেছ দল আৰু সকলো মিত্ৰ দলৰ প্ৰতি মই আহ্বান জনাইছোঁ যাতে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ আমি জয়ী হওঁ আনহাতে কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমি সকলোবিলাকে APHLC যিটো দল আছে আমাৰ দল ৰাইজৰ দল অসম জাতীয় পৰিষদ আমাৰ যিটো বাৰটা ৰাজনৈতিক দল আছে তাৰ লগত আপোনাৰ কাৰ্বি আংলঙৰ যিটো আমাৰ স্থানীয় দল APHLC এই APHLCৰ লগত ঐক্যবদ্ধভাৱে আমি নিৰ্বাচন খেলিব খোজোঁ যাতে ঐক্যবদ্ধ হৈ আমি বিজেপি দলক পৰাভূত কৰিব পাৰোঁ